নমস্কাৰ বন্ধুসকল, মুক্তিৰ প্ৰয়াস ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ যোৱা 31 অক্টোবৰ তাৰিখে হৈ যোৱা আসাম টেট পৰীক্ষাৰ অসমীয়াৰ পেপাৰ 1ৰ কেইটিমান মেমৰি বেস্ট কুৱেশ্যন আনসাৰ। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, প্ৰশ্ন আহিছিলে অসমীয়া চুটি গল্পৰ জনক কোন? ইয়াতে 4টা অপচন দিয়া আছিলে। ইয়াৰ শুদ্ধ অপচনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে জগতযুগ জননী সমান, অৰ্থাৎ এইটো সন্ধি হয়, গতিকে জগতযুগ জননী ইয়াৰ শুদ্ধ অপচনটো হ'ব জগত জননী। আৰু এটা প্ৰশ্ন আহিছিলে দেৱী গ্ৰন্থৰ ৰচক কোন? ইয়াৰ শুদ্ধ অপচনটো হৈছে নিৰ্মল প্ৰভা বৰদলৈ। আৰু এটা প্ৰশ্ন ভানুমতী উপন্যাসখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ অপচনটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। আৰু এটা আহিছিলে হেমকোষ কিমান চনত প্ৰকাশ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1900 চনত। আৰু এটা প্ৰশ্ন আহিছিলে ৰঙা কৰবীৰ ফুলৰ স্ৰষ্টা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হেম বৰুৱা। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে অন্তৰীপ উপন্যাসখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছত আহিছিলে আছামিজ ইনফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থৰ ৰচক কোন? এইটো আমি সকলোৱে জানো, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাণীকান্ত কাকতি। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি আৰু ব্যঞ্জন ধ্বনি কেইটা? ইয়াত আমি সকলোৱে জানো অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি হৈছে 8টা আৰু ব্যঞ্জন ধ্বনি হৈছে 21টা, গতিকে এইটোৱে শুদ্ধ হ'ব। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে স্ত্ৰীলিংগবাচক কোনটো শুদ্ধ নহয়? ইয়াতে 4টা অপচন দিয়া আছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেমনি। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে একেবাৰে সহজ, আমি জানো মাতৃভাষাৰ শুদ্ধ ক্ৰমটো, আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰৱণ কথন পঠন লিখন। তাৰপিছত আৰু এটা আহিছিলে অসমীয়া ভাষাৰ উপভাষা কেইটা? ইয়াৰ খুব সম্ভৱ শুদ্ধ উত্তৰটো হ'ব 2টা। তাৰপিছত আছিলে বিশুদ্ধ অসমীয়া ভাষাত লিখা পুথি কোনখন? শুদ্ধ উত্তৰটো হ'ব প্ৰহ্লাদ চৰিত। আৰু এটা প্ৰশ্ন আহিছিলে অসমীয়া ভাষা সম্পৰ্কত কোনে প্ৰথমে মন্তব্য আগবঢ়াইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিউৱেন চাং। পৰৱৰ্তী প্ৰশ্ন প্ৰাথমিক স্তৰত ভাষাৰ উচ্চাৰণৰ ক্ষেত্ৰত বেছিকৈ কোনে গুৰুত্ব দিব লাগে? ইয়াতো 4টা অপচন আছিলে, গতিকে প্ৰাথমিক স্তৰত বুলি উল্লেখ কৰাৰ কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাগে ভাষাৰ শিক্ষকে। ভাষাৰ উচ্চাৰণৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিব লাগে। আৰু এটা প্ৰশ্ন আছিলে অসমীয়া ভাষাটো কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত? এইটো আমি সকলোৱে জানো ইণ্ডো ইউৰোপীয় বা ভাৰতীয় ইউৰোপীয় ভাষা পৰিয়ালৰ। তাৰ পিছৰ প্ৰশ্নটো জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন? আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। আৰু এটা প্ৰশ্ন আহিছিলে শংকৰদেৱৰ নাটকৰ সংখ্যা কিমান? আমি সকলোৱে জানো 6খন, গতিকে শুদ্ধ উত্তৰটো হৈছে 6খন। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিলে অসমীয়া নিৰ্দিষ্টতাবাচক প্ৰত্যয় সম্পৰ্কে, যে কোনটো শব্দত নিৰ্দিষ্টতাবাচক প্ৰত্যয় জড়িত হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মানুহগৰাকী। তাৰপিছত শুদ্ধ বাক্যটো নিৰ্ণয় কৰিব দিছে, ইয়াতে 4টা অপচন দিয়া আছিলে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰদ্ধেয় ৰাইজ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল আৰু এই সকলোবোৰ প্ৰশ্ন 31 অক্টোবৰ তাৰিখে হৈ যোৱা মেমৰি বেস্ট প্ৰশ্নোত্তৰ আছিলে।